বিজয়া দশমীৰ দিনা মাংস খোৱাটো সৰুৰ পৰা অভ্যাস। সেই অভ্যাসটো মোৰ হাজবেণ্ডৰ ঘৰতো আছে। এওঁলোকেও মাংসৰ বেলেগ অনুৰাগী। আজি মেইন পাকত আছে মোৰ হাজবেণ্ড। এয়া চাওকচোন কি যোগাৰ কৰিছে। যোগাৰ কৰাত মোৰ হাজবেণ্ড খুবেই ভাল। চাওক কেনেকুৱা বনায়। এক্সপেৰিমেণ্ট বুলি ক'লে মোৰ হাজবেণ্ডৰ নাম প্ৰথমতে আহিব, কাৰণ সদায় কেৰাহীত বনাই থকা মানুহজনে আজি ক'লে হেনো কুকাৰত বনাব। সেইবোৰ কথামতেই কাম। ময়ো কুকাৰটো ওলাই কিনে ধুই মেলি দিলোঁ। সেই হিচাপে কুকাৰটো বহায়ো দিলে। এতিয়া চাওঁ কুকাৰত বনাই কিনে কেনেকুৱা লাগে। আপোনালোকে কুকাৰত ছাগলী মাংস বনায়নে? ছাগলী মাংস নে কেৰাহীত বনায় জনাবচোন দেই। সৰুৰে পৰা বিজয়া দশমী বুলি ক'লে মনটো খুব আনন্দ লাগিছিলে, কাৰণ সেইদিনাখনৰ পৰা ঘৰত আকৌ মাছ মাংস ব্যৱহাৰ কৰিব পৰা হৈছিলে। কাৰণ নৱৰাত্ৰি কেইদিন আমি খোৱা নাছিলোঁ একো। এতিয়াও সেই কথামতেই কাম। সৰুত আনন্দটো যেনিবা এতিয়া নোহোৱা হ'ল, তথাপিও বিজয়া দশমীৰ দিনাখন মাংস এভাগ নহ'লে খাই যেন ভালেই নালাগে। আমাৰ মাংসও ৰেডি হ'ল আৰু এতিয়া সোৱাদ লওক। কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰি জনাব দেই।